এখন ধুনীয়া জাপি আৰু গামোচাৰে ধুনীয়াকৈ ৰাখিছে। এখন বাঁহেৰে বনাইছে এখন। কেনেকুৱা ইমান ধুনীয়া, কিমান ধুনীয়া ধুনীয়া আছে চব। পুৰা মানুহ সেইধৰণে মিচিং ডেকা গাভৰুসকলে মিলি তেওঁলোকৰ ডাঙৰ উৎসৱ আলিৰি গাঁৱত অতি আনন্দিত হৈ নৃত্য কৰে। সেই দৃশ্যটিৰ আভাস পাব লোকনাচটিৰ জৰিয়তে। এয়া মিচিং কাবাং নাচ। ধন্যবাদ। আমি সাৰক লগ পালো। সৰু চেনেল এটা আছে এইয়া এইফালে নাৰিকল আৰু ভাপত দিয়া পিঠা গৰমে গৰমে বনাই আছে আৰু এইফালে মালপোৱা আৰু তিল পিঠা পকৰি বেড চপ চব আছে আৰু এইফালে বাইদেউ গৰাকীয়ে ধুনীয়াকৈ বনাই আছে আৰু এতিয়া আমি চাহে হেতি ভাপত দিয়া পিঠা খাম। এইয়া আমি খাম এতিয়া ভাপত দিয়া পিঠা দেই গৰম গৰম। এইটো ভাপত দিয়া পিঠা টেষ্ট কৰিছে।
গৰম গৰম ভাল লাগিছে খাবলৈ ভাল লাগিছে খাবলৈ দেই আৰু চাহ তাহ খাই এতিয়া আমি ইয়াৰ পৰা ওলাই যাম